মেটেল যে পেলাই আছোঁ বৰষুণ পোৱাৰ কাৰণে পানীটো অকণমান জম হৈ গ'ল। এতিয়া মানুহখিনি এইখিনি পেলাব নোৱাৰিলেতো অসুবিধা হ'ব। সেইটো কাৰণে আমি এইখিনি পেলাবৰ কাৰণে পানীটো যা চলিয়াই আছোঁ। আপোনাৰ নাম? প্ৰণৱ কুমাৰ নাম। জানে ইয়াত মানে আপোনালোকে চাইছোঁ কিবা গাঁত খান্দিছে, এইটোতো গাঁতটো মানে পানীটো ওলাই যাবলৈহে দিছোঁ। মই লগতে আকৌ প্লাগ কৰি দিয়া এইটোতো দিনত কৰিব নালাগিছিলে, ৰাতি কৰিব লাগিছে। কিমান জাম হৈ আছে। ধৰক এই মানুহবিলাকৰ পদূলিবিলাকত যে বন্ধ হৈ আছে, পানীটো উলিয়াই মেটেলখিনি পেলালে অহা যোৱা কৰিব। আপোনাৰ ৰাস্তা কৰিছে ভালেই কৰিছে, ৰাইজৰ দাদাৰ কাৰণে, কিন্তু ৰাইজক হাৰাশাস্তি দিটো ৰাস্তা বনাব নোৱাৰে। হ'ল কি মানুহবিলাকে যে ঘৰৰ পৰা অহা ওলোৱা সোমাৱা কৰিব লাগিব, পানী হৈ আছে দিনটো। এতিয়া মেটেলটো পেলাব পৰা আমি পানীটো যা চলিয়াবৰ কাৰণে অকণমান খান্দি দিলোঁ, পানীটো উলিয়াই দিলোঁ। এইটো কোনটো কনষ্ট্ৰাকশ্যন আপোনাৰ কোম্পানীৰ নাম? হা, জেবি কনষ্ট্ৰাকশ্যন। আপোনাৰ গুড নেম? আপোনাৰ গুড নেম? ঠিক আছে। কিমান সময় জামত ফচি আছে? গাড়ীটো 1 ঘণ্টাৰ ওপৰত জাম হৈ আছে। চব মানুহ স্কুল কলেজ অহা যোৱা, অফিচ অহা যোৱা কৰি আছে। কমচে কম 20 ফুটটো লগাব লাগে ইফালে ইফালে, নহ'লে মানুহ দুটা থাকিব লাগে। চিংগলটো দিয়ক, একো নিদিয়ে, গাড়ীত পূৰা জাম লগাই দিছে। আপুনি কোনো মানুহ অহা যোৱা কৰিব নোৱাৰে। আপুনি ক'ৰ পৰা ক'লৈ গৈ আছিলে? মই ডিঙৰ পৰা আহিছোঁ, মই কাছামাৰীত যাম। আৰু বহুত মানুহ আছে ঘৰত যাব। মানুহ আবদ্ধ হৈ আছে। মানে এতিয়া 20 মিনিটৰ বেছি হ'ব। ক'ত যাব আপুনি? আমি এতিয়া ক্লাছ কৰি আহিছোঁ, এতিয়া আমাৰ টিউশ্যন আছে, টিউশ্যনলৈ গৈ আছোঁ। ইয়াত কিমান সময় আবদ্ধ হৈ আছে কৈছিলে? 20 মিনিটৰ বেছি হ'ব। কি ক'ব এতিয়া এনেকুৱা পৰিস্থিতি? এনেকুৱা পৰিস্থিতি মানে ক'বলগীয়া নাই আৰু, উপায় নাই।